থাকিব নোৱাৰি এইফালে চা এভৰিৱান মুন্না আকৌ বা গানটো এটা এক্টিং হ'ব গানটো লাগে ৰিপিট ডান্স হ'ব 1 2 3 গো কলিজা তুৰি বাজিছে লাহেকৈ লিহিৰি লিহিৰি কোনেও নজনাকৈ আজি ৰ'বলৈ দিয়া চকুতে চকু ধোৱাৰা ঘূৰুৱাই লৈ যোৱা না क्या बात है দূৰে 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 থাকিব নোৱাৰি তোমাক লাগে हैप्पी बर्थडे टू विराट कोहली एंड रिंकू कश्यप হেপী বাৰ্থডে টু ভিকে यस विके আচ্ছা এটা হ'ব লাগে আসলে কাহিনী যিমান কেইজন মোৰ ভাইটি বন্ধু আৰু যিমান কেইজন মোৰ শুভাকাংক্ষী আহিছে ইয়াতে কোনো ফৰ্মেল মানুহ নাই কোনো ফৰ্মেল কিন্তু এই ভিডিঅ'টো চবে চব এটা বেলেগ লেভেলত চাই আছে ৰাইজে চবকে ধন্যবাদ জনাইছোঁ যিকেইজন ৰাইজে উইচ কৰিছে আৰু কাৰো ফোন তাক ধৰিব পৰা নাই বিকজ লাইভ চলি আছে মোৰ সৰু মোবাইলটোৰ পৰাই এণ্ড থেংক ইউ ছ' মাছ ফৰ এৰেঞ্জিং অল দিছ থিং একদম মই জীৱনত আজি এই ফ্লেটটোত থকা মোৰ লাষ্ট 7 years হ'ল এণ্ড 7 yearsত মই প্ৰথমবাৰৰ কাৰণে দেখিছোঁ যে এনেকুৱা এটা প্ৰিপেৰেশ্যন মোৰ ৱালত হ'ব পাৰে এণ্ড 10:30 মই তেখেতক কল কৰি আছোঁ এণ্ড শ্বি ৱাজ শ্বেয়াৰিং মি দেট শ্বি ৱাজ ইন শ্বুটিং এণ্ড ওভাৰ দ্য ফোন মেনেজ কৰিছো বাকি মানে আপোনাৰ ভাইটি আচ্ছা এণ্ড এই গোটেইখিনি মেনেজত যোনে মোবাইলটো ধৰি আছে তাৰো হাত আছে এই গোটেই দিনটো মূলত নগাঁৱতে আছে বজ্জাত এটা আছে চূড়ান্ত বজ্জাত বুলি কয় তোক এইটো আছে আৰু একদম বিৰাট খুব কম 26 বেষ্টৰ এজন ভাইটি আছে 26 তাৰ কঁকাল তাৰ কঁকাল 26 আছে তাৰপিছত থমাছটো বাৰু আছে সিটো অল দ্য টাইম উপহিত পাছতা আপুনি যিমান কেইজন আহিছে সুদূৰ দূৰৰ পৰা আমি একেলগে গোটেই কেইজন মোৰ খুব মৰমৰ ভাইটি বিকু আছে জনাৰ্দন আছে আজি তাৰ মাত চেঞ্জ হোৱা নাই জনাৰ্দন আজি খুব ভালকে আছে এনে নৰ্মেলি দাদা এনেকে থাকে আজি দাদা এনেকে আছে গতিকে ঠিকেই নহওক হোৱাট এভাৰ গোটেই কেইজন খুব মৰমৰ ভাইটি জয়ন্ত আছে আজি সেই মেকআপ কৰিবলৈ চান্স পোৱা নাই মই এনেই বগা হৈছোঁ তাক আমি মেকআপ কৰি দিছোঁ গতিকে এই গানটো তেখেতে খুব ভাল পায় অকণমান চব বেকত আহি লওক বৌ ওচৰত লাগে বৌ ওচৰত লাগে অ মোক নালাগে নহয় লাইভ করতে নালাগে না লাইভ করতে এই গিটাৰখন ফৰ কাইণ্ড ইনফৰমেশ্যন লাষ্ট তেখেতে দিয়া লাইভ করতে বাৰ্থডে দিয়া এই গিটাৰখনৰ আজি সম্পূৰ্ণ এটা বছৰ এই গিটাৰখন তেখেতৰ কাৰণে এটা হাত চপৰি হ'ব লাগে ভাল গিটাৰ ভাল বন্ধু ভাল গিটাৰ গতিকে আজি তেখেত ব্যস্ত গতিকে আহিব পৰা নাই গিটাৰখনটো অকণমান ইফালে আনি ধন্যবাদ জনাইছোঁ এই লাইটটো অকণমান ইফালে আনি এটা গীত তেখেতে খুব ভাল পায় যেতিয়ালৈকে মই প্ৰেম পল্লৱীক চিনি পোৱা নাছিলোঁ চিনি পাইছোঁ যদিও চিনি নাপাবলৈ ভাল জুৰিছিলোঁ আৰু যিটো সময়ত প্ৰেম পল্লৱীক খুব বেছিকৈ বেয়া পাইছে ভৃগু কাশ্যপক আজি গোটেই কেইজন ভাইটি আচ্ছা এনেকুৱা হ'ব লাগে ভাইটি কেইজন পিছফালে আহিব লাগে কেমেৰা পাৰ্চনজন বিষ্ণু পৰ্যাপ্ত মই পিছফালে আছোঁ হ'ব বিয়াত মোৰ কাপোৰ যদি নাযায় তোৰ লগত ৰিলেশ্যনশ্বিপ আটাইতকৈ ডাঙৰ কথা মই গীটাৰখন অকণমান এইফালে যাব লাগে পোহৰটো আমাৰ পোহৰৰ কাৰণে অকণমান আটাইতকৈ ডাঙৰ কথা মই গীটাৰখন একদমেই বজাব নাজানো কেইটামান কৰ্ড জানো চ'
চুই চাও তোমাক লাজ দিয়েহি বাধা কোনো নাই যে কত কিয়নো লাজ মাতা পলাশো ফুলিছে আজি মনৈ উঠিছে নামি বলা না যাব দাদা ফাগুন তমেতি শুনিছো তোমাৰ মাত দূৰে 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 থাকিব নোৱাৰি তোমাক লাগে কাষৰ নয়ে 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 তমেতি শুনিছো তোমাৰ মাত দূৰে 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 থাকিব নোৱাৰি তোমাক লাগে কাষৰ প্ৰতি পলে পলে গৈ আহে মোলে तुम्हारे बोलना हो अगख बोलता है बोया है मुझे तुम्हारे बोलना है तेजे तेजे ओ जाना ही हरम नदी उठे किसे मीठा प्रा बीती उठे किसे नाना नमारे हो 1 2 3 go इश्क है मीठा रोग सोनिया इश्क है मीठा रोग फिक्र न कोई क्या कहते हैं इस दुनिया के लोग इश्क है मीठा रोग सोनिया इश्क है मीठा रोग फिक्र न कोई क्या कहते लाजे लाजे रोलाही लाजो किया मुखनी धीरे धीरे कोनाही তুমি অভিমানৰ অভিমানী মোৰে মৰমতেনো অভিমানী তুমি হলে বিলীন হম যেন লাগে তোমাৰ বুকুৰে মাজতে খুলি মাৰে আকাশখন উৰি যাব খোজে ইশ্ক হে মিঠা ৰোগ সোনিয়া इश्क है मीठा रोग फिक्र न कोई क्या कहते हैं इस दुनिया के इश्क है मीठा रोग सोनिए इश्क है मीठा रोग फिक्र न कोई क्या कहते हैं इस दुनिया के लोग रुक देखा पाई मन पगला রসকি কমিলা ওই হিরোইন মধুবালা পদে পদা সতলৈ লোকে মৰম দি যাম বুকুৰে উজনি নামনি লিখি ললো তোৰে নাম সুন্দৰী কমিলা প্ৰেমতে মোৰ হলেও হব বদনাম আমাৰ জীৱনৰ চবতকে গুৰুত্বপূৰ্ণ গীত কিছু স্মৃতি জড়িত আছে তুমি এটা গান গাই ইজ এ ভেরি গুড দিগন্ত ইজ এ ভেরি গুড সিঙ্গার খুব ভাল ভাইটি আচ্ছা দিগন্তৰ কণ্ঠ খুব ভাল কি দিনাই ক'ব মই এইটো কথা একচেপ্ট নকৰো খুব ভাল সিঙ্গার এটা লাইন তো গাই দে অট্টালিকা নাই মোৰ দামী নোৱাৰো মই বেনাৰসী শাড়ী তথাপি সপোনত আছা कसम से फैसले जो प्यार के उसे भूल जाना অটোৱালা মই গান্ধীনগৰৰ এই গান্ধীনগৰৰ অটো চলাই মই খাওঁ তুমি মাজনী জয়ানগৰৰ এই জয়ানগৰৰ তোমাকে বৰ ভাল এ মোৰো আছে মন এ ফুল জানা মই যে নহৈলো না মহাজনৰে অট্টালিকা মই দামী গাড়ী দিব নোৱাৰো মই বেনাৰসী শাড়ী তথাপি সপোনত
আশা হৈ মোৰ লগৰী অটৰা মই গান্ধীনগৰৰ এই গান্ধীনগৰৰ অটো চলাই মই খাওঁ তুমি মাজনী জয়ানগৰৰ এই জয়ানগৰৰ ময়ো তোমাকে ভাল পাওঁ আৰু এটা গীত আছিলে যিটো গীতৰ কাৰণে দেখিবলৈ সদায় ধন্যবাদ জনাব লাগিব আজি এটা ভাল দিন আচলতে চবে ফূৰ্তি ফাৰ্তা কৰিছে চাৰি টকা ব্ৰিটেনিয়া বিস্কুট যোৰা মোৰ আছে যদি তোৰ লগতে বিয়া হৈ আহিবি তই মোৰ ঘৰলে লুটি পুটি মৰমৰে মোৰ টোপোলাটি অ মণিমালা তোৰ বাবে যে মই আধা পগলা থমাছৰ বাবে দিমি আচ্ছা ও মণি মালা মালা বুলি কবে ও মণি মালা ও মণি মালা মুন্নাৰ মানুহজনী ডিম্পি দুৱাৰা ও মণিমালা মুন্নাৰ মানুহজনী ডিম্পি দুৱাৰা আৰু এটা আছে আচ্ছা মালা বুলি কব 1 2 3 গো ও মণিমালা দিগন্তৰ বিয়া অহা বছৰ হ'বলে দিয়া ও মণিমালা দিগন্তৰ বিয়া অহা বছৰ হ'বলে দিয়া দিয়া এয়া কথা গোটেইখিনি ভাইটি আৰু নীলৱৰ বিয়াটো গোটেই বছৰ পাতিয়ে থাকিম আমি এভৰিৱেৰ নীলৱৰ যিমান মানুহখিনি শংকৰ তাৰ অন্তৰখিনি সিমানে ডাঙৰ কিন্তু বিয়াত ভাল ভাইটি মোৰ পেট ডাঙৰ হ'ব ভাস্কৰ তাৰমানে ইয়াক খীৰাব নোৱাৰিব পাৰে ইয়াক বিয়াত ভাল পাওঁ এণ্ড একদম নিকাম্মা মাষ্টৰ এটাই ফোনটো ধৰি আছে সেইটো নাম আছে বিটু চেল্ফ কেমেৰা অন কৰি লৈছো এবাৰ নাই মই দেখালো অলৰেডি আগৰবাৰ অলৰেডি দেখাইছো বিয়াত ভাল ভাইটি মোৰ এটা বিয়াত ভাল ভাইজন বিয়াত ভাল ভাইটি বনাই লৈছো তো যি কি নহওক আমি ঘৰৰ গোটেইখিনি মিলি পেলাই ফূৰ্তি কৰি আছো গোটেই কেইজন আছে গোটেই কেইজন চিনাকি কৰি আমি ইয়াৰ হাইটটোক লৈ মোৰ হিংসা হয় যেতিয়াই মই হাত পখিলি যাওঁ ইয়াৰ হাইটটোক লৈ মোৰ হিংসা হয় ইয়াৰ সমান মোৰ ওখ হোৱা হয় কাষ্ট আই উইচ আই কুড গতিকে আৰু পাৰ্থক্য গৈ আছে তাৰ বিয়া অতি সোনকালে আহি আছে আৰু মেহেন্দি কালাৰ চাৰ্ট এনেকুৱা চাৰ্ট এটা মোৰো আছে গতিকে সকলোকে ধন্যবাদ জনাইছো এণ্ড ফূৰ্তি কৰিলোঁ অকণমান এই মানুহজনে দিয়া গীটাৰ বজাই পেলাই মানুহজনীকে উইচ কৰিছোঁ এণ্ড ইটছ এ ভেৰি গুড মমেণ্ট এণ্ড আজি অফিচিয়েলি থেংক ইউ কৈছোঁ সকলোকে মই একদম লিটাৰেলি গম নাপাওঁ ষ্টেয়াৰ অন মাথা দি ষ্টেয়াৰ অন মিউজিক মই গম নাপাওঁ যে চামথিং ইজ গোইং টু হেপেন লাইক দেট ইন মাই টেৰেছ গতিকে যোনে যোনে অৰ্গেনাইজ কৰিছোঁ সকলোকে থেংক ইউ জনাইছোঁ 4-5টা কেক কাটিছোঁ মই ভাবাই নাই মোৰ কেক নাই মই ভাবিছোঁ কি কাটিম মই এতিয়া মইতো তোমাৰ গাহৰি মাংস অকণমান লৈ আহিছোঁ গাহৰি মাংসকে অকণমান খুৱাই লৈ চবকে আৰু তো যি কি নহওক হোৱাট এভাৰ সকলোকে যিকেইজন ব্যক্তিয়ে উইচ জনাইছোঁ সকলোকে ধন্যবাদ জনাইছোঁ এণ্ড সকলোৱে যাতে আৰু ভাল ভাল গান দি যাব পাৰোঁ ৰাইজক তাৰপৰা আশীৰ্বাদ কৰিব এণ্ড গুড নাইট আৰু আজি 5 নৱেম্বৰ তাৰিখ আমাৰ স্বনামধন্য আমাৰ অসমৰ সম্পদ আমি অসমখনক চিনাকি দিওঁ তেখেতক স্বনামধন্য ডক্টৰ ভূপেন হাজৰিকাৰ যি মৃত্যুতিথি গতিকে সেই মৃত্যুতিথিত সকলোৱে শোক প্ৰকাশ কৰিছোঁ আৰু অনাগত দিনত মই বিচাৰোঁ যে সকলোৱে তেখেতৰ মৃত্যুতিথি ডাঙৰতকৈ ডাঙৰকৈ পালন কৰক যাতে আমাৰ উত্তৰ পুৰুষসকলে তেখেতসকলক সদায় মনত কৰি নিজৰ কৰ্মক্ষেত্ৰখনত আগবাঢ়ি যাব পাৰে ধন্যবাদ শুভৰাত্ৰি